এই ৰ'ব আজি ৰাতিপুৱা কথা এই গৰমৰ দিন কাৰণে ল'ৰাটো স্কুলখন সোনকালে হয় নহয় মই ৰাতিপুৱাই শুই উঠি বোলো বাহি কামটো কৰি লৈ ভাতকেইটা বনাওঁ বুলি আহোঁতে দেখিছোঁ হগা ঘৰটোৰ মুখৰ আগতে টুল এখন থৈ দিছে মই বোলো টুলখন আঁতৰাই লৈ লেট্ৰিনত সোমাওঁ সিহঁতে আহি উদাই মুদাই বহি আছে বোলে আজি ভাত তই লেট্ৰিন কৰোঁতে টুল টেক্স দিব লাগিব হেনো বোলে তেতিয়াহে সেইখন আঁতৰাই দিব ৰাতিটো উদাই মুদাই বহি আছে তাই খেলোঁ বোলে ৰেভিনিউ লাগে হেনো মই হাগিবলৈ যাওঁতে মোৰ তাৰ ঘৰটো মুখৰ আগতো এখন টুল এখন থৈ দিছে এতিয়া বোলে মই হাগোতে মুঠোতেও টুল টেক্স দিব লাগিব নহ'লে বোলে মোক হাগিবলৈ নিদিয়ে ভগা ঘটি এটা উলিয়াই দিছে পাছফাললৈ যাবলৈ কৈছে হাগিবলৈ নিদিয়ে হেনো টুল টেক্স দিব লাগিব যদি পাওঁ মই থাকিব নোৱাৰা হৈছোঁ কম মই যামগৈ আপুনি নেপাবি আৰু মই নোৱাৰা হৈছোঁগৈ আৰু কিমান টেক্স দিম ৰেভিনিউ লাগে বোলে এইজনী মই নোৱাৰিছোঁ আৰু মই নোৱাৰিছোঁ আৰু